মাৰ ঘৰলৈ যোৱাৰ পিছত যেতিয়া ঘৰলৈ উভতি আহিবৰ সময় হয় তেতিয়া এইবোৰ কাণ্ড হয় যেনে ধৰক এয়া কঁঠালজোপা আৰু এই কঁঠালজোপা মানে ঘৰত বহুত কেইডাল কঁঠাল আছে আমাৰ 3ডালমান হ'ব আৰু ইমানেই ফল ধৰে গোটেই কেইডালতে কিন্তু প্ৰত্যেকটো কঁঠাল গছতকৈ এই কঁঠালজোপাৰ কঁঠালকেইটা খাবলৈ খুবেই সোৱাদ হয় আৰু মায়ে জানে মই কঁঠাল ইমান নাখাওঁ কিন্তু এইজোপাৰ কঁঠাল হ'লে খাওঁ তো মায়ে চিঞৰি আছিলে বোলে কঁঠালজোপা শেষেই হৈ গ'ল কঁঠালজোপাৰ গোটেইখিনি কঁঠাল শেষেই হৈ গ'ল তই বোলে কেতিয়া আহিবি সোনকালে তো এনেকৈ চিঞৰি আছিলে তো যিয়ে নহওক মই সময়মতে গৈ পালোঁ যেনিবা আৰু এই কঁঠালটো গছতে পকি আছিলে তো মোলৈ ৰৈ মানে গছতে পকি আছিলে তো এয়া কঁঠালটো খাবলৈ পালোঁ আৰু ইমানেই সোৱাদ হয় কঁঠালটো নহয় কি ক'ম আৰু আপোনালোকক আৰু নেক্সট হ'ল এয়া মোৰ ফেভৰেট মাৰ ঘৰৰ নেমু গছজোপা আৰু এই নেমু গছজোপাত ইমানেই ফল ফলে কি ক'ম আপোনালোকক ঘৰৰ মানুহতকৈ চাগে বাহিৰা মানুহে এই নেমুবোৰ বেছিকৈ খাইছে কাৰণ কিয় ঘৰত কিমান খাব কওকচোন ইমানেই ফল ধৰি থাকে আৰু এটা নেমু হ'লে এজন দুজনৰ কাৰণে হৈয়ে যায়গৈ আৰু মই নিজেই আনিলে কেতিয়াবা 100টামান এনেকৈ ছিঙি আনোগৈ 100টা নেমু বাৰু অকলে নাখাওঁ লগৰবোৰকো দিওঁ আহি মেলি তো যিয়ে নহওক খুবেই ভাল লাগে ঘৰৰ বস্তুবোৰ আৰু এয়া হৈছে কচুলতি কচুৰ ঘৰৰে হয় এইখিনিও তো ইমানেই ভাল লাগে মানে কি ক'ম আৰু এইখিনি কিন্তু এই দুটা বাঁহৰ গজালি আৰু এইটো কলফুলটো কিন্তু ঘৰৰ নহয় দেই আৰু এই কচুখিনিও মায়ে সুন্দৰকৈ বাছি দি পঠিয়াইছে যাতে মই আহি মেলি ঘৰত ধুনীয়াকৈ বনাই খাব পাৰোঁ আৰু এয়াও আছিলে কচু ঘৰৰে তো আৰু এইখিনি হ'ল কঁঠালৰ গুটি আৰু এয়া হ'ল ঘৰতে ৰোৱা কোমোৰা ভোট জলকীয়া আৰু এয়া ৰঙালাও আছিলে তাৰপিছত এইখিনি আছিলে শুকতা তিতা আৰু তেনেকৈ নেমু আৰু এইখিনি হ'ল মানে সৰিয়হ ঘৰতে খেতি কৰা আছিলে তো এইখিনিও মই ঘৰৰ পৰাই লৈ আহিছোঁ আৰু এইখিনি কি আছিল জানেনে এইখিনি আছিলে মোৰ মাৰ সঁচা মৰম পবিত্ৰ মৰম মাতৃ পিতৃৰ সন্তানৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেমক আমি সকলোৱে সন্মান কৰা উচিত এয়া হ'ব পাৰে সৰু কথা কিন্তু মোৰ বাবে বহুত ডাঙৰ কথা